নমস্কাৰ বন্ধুসকল, মোৰ অইন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মা ফটোখনৰ পৰা আৰম্ভ কৰিছোঁ। মা মানে মোৰ শাহুমা হয়, মাদাৰ ইন ল। চ' আজি মাহেকীয়া হিচাপে শ্ৰাদ্ধ কৰা হৈছে, তাৰ কিছুমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন গাঁৱৰ পৰা ভকত বৈষ্ণৱসকল আহিব, সেয়েহে ৰান্ধনীকেইজনে ভোজ ভাতৰ যোগাৰ কৰিছে। এয়া বনাই থকা এটা দৃশ্য দেখুৱাইছোঁ। এয়া এজন ভকতে গুড় কাটি আছে। এই গুড় মানে জলপানত ব্যৱহাৰ কৰা হ'ব, গুড় গাখীৰ। ইতিমধ্যে বিভিন্ন গাঁৱৰ পৰা ভকত বৈষ্ণৱসকল আহি উপস্থিত হৈছেহি আৰু মোৰ সৰু ককাইদেউ তেওঁলোকক শুশ্ৰূষা কৰিছে, বহিবলৈ দিছে। এয়া চাওক, ৰভাৰস্থলী এনেকৈ সজোৱা হৈছে। ৰাতিলৈ গায়ন বায়ন বহু আহিব, গতিকে এইজন হ'ল ডাঙৰ ককাইদেউ। এইফালে ভোজ ভাত চলি আছে আৰু আনফালে এইফালে আকৌ গোপিনীসকলে জলপানৰ দিহা কৰিছে। চাহ, জলপান, দৈ, গুড়, বৰা চাউলৰ পৰা বনোৱা কোমৰ চাউল ইত্যাদি ইত্যাদি। ইফালে গায়ন বায়ন আৰম্ভ হৈছে। এই যোৱা টিয়কৰ হয়, যোৰহাট টিয়কৰ পৰা আহিছে। আনৰ গায়ন বায়নতকৈ আমাৰ অলপ বেলেগ হয়। অসমলৈ 4জন মহান পুৰুষ আহিছিল, শংকৰ, মাধৱ, গোপাল, অনিৰুদ্ধ। সেই অনিৰুদ্ধৰে আমি শিষ্য, গতিকে সকলো যিবিলাক গীত গোৱা হয় সেইবিলাক ভগৱানৰ গুণানুকীৰ্তনেই কৰা হয়। তাৰপিছত আৰম্ভ কৰিছে আৰু